হাই, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি? থেংক ইউ। নমস্কাৰ, মই আপোনালোকক দাস নকুল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আপোনালোকে থামনেলটো চাই নিশ্চয় গম পাইছে। 16 ফেব্ৰুৱাৰীৰ পৰা আমাৰ হাইস্কুলটো পৰীক্ষা আৰম্ভ হ'ব। এই চকতে মই সমূহ ছাত্ৰ ছাত্ৰীক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমূহ ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই এটা কথা কৈছোঁ যে এইবছৰ আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা কথা বাধ্যতামূলক কৰিছে সেবাৰ পৰা, সেইটো হৈছে এক্সামত আমি এনচাৰসমূহ ক'লা কলম ব্লেক পেনেৰে লিখিব লাগিব। নাম্বাৰ 1 কথাটো হৈছে ক'লা কলমেৰে আমি লিখিব লাগিব। আপোনালোকে এক্সাম দিব যাওঁতে অন্ততঃ দুটা ক'লা কলম ৰাখিব। বাচেঞ্চ যদি এটা বেয়া হৈ যায় মানে এটা লাগিব। দুটা ক'লা কলম লগত ৰাখক আৰু যিখিনি লাগে সামগ্ৰী, লাগতিয়াল সামগ্ৰীখিনি ৰাখক, লগতে দুটা ক'লা কলম ৰাখিব লাগিবই, দুটা ক'লা কলম। আৰু মই কৈছোঁ যে দুটা কথা ক'ম বুলি কৈছিলোঁ। আৰু 2 নম্বৰ কথাটো হৈছে প্ৰত্যেক দিনৰ মানে 16 ফেব্ৰুৱাৰীৰ পৰা যেতিয়া এক্সাম আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ এক্সাম হ'ব 9টাৰ পৰা 12টালৈ, সন্ধিয়া ঠিক 6টা বা 7টা বজাত আপোনালোকে প্ৰতিদিনৰ এনচাৰসমূহ পাব এইটো চেনেলত। মোৰ এই দাস নকুল চেনেলটোত আপোনালোকে সন্ধিয়া 6টা বজাৰ পিছতে এনচাৰসমূহ পাই যাব। যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক। আৰু এতিয়া আহিছোঁ এটা অন্য কথালৈ, যিটো মই ভিডিঅ'টো প্লে' কৰাৰ লগে লগে আপোনালোকে এটা কুৱেশ্যন সুধিছিলে আমাৰ বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? হয়, সকলোৱে চাগে জানেই। যিসকলে জানে তেওঁলোকে কমেণ্ট কৰক বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন? আৰু আপোনালোকৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব, প্ৰথমতে ভিডিঅ'টো মই চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ, ইয়াৰ ওপৰত ভিত্তি কৰি লাকি উইনাৰ 2জন নিৰ্বাচন কৰা হ'ব। লাকি উইনাৰ 2জনৰ পৰা নিৰ্বাচন কৰা হ'ব। আৰু তেওঁলোকক গুৱাহাটীলৈ, মই গুৱাহাটীত থাকোঁ, উজান বজাৰ, গুৱাহাটীলৈ মোৰ নিজৰ কথালৈ বা গুৱাহাটী ফিট ভিলালৈ নিমন্ত্ৰণ জনোৱা হ'ব। আৰু তেওঁলোকক তাতে একোখন কিতাপেৰে পুৰস্কৃত কৰা হ'ব। আৰু তাৰ ওপৰত আমি ভিডিঅ' বনাই এটা এপিচোড বনাই ইয়াত আপলোড কৰিম। প্ৰথম কথাটো হৈছে কি, প্ৰতিদিনৰ HSLC এক্সামৰ কুৱেশ্যনৰ উত্তৰসমূহ এইটো চেনেলত পাব। 2 নম্বৰ কথাটো হৈছে কি, অসমৰ শিক্ষামন্ত্ৰী কোন? এইটো আপোনালোকে মোক কমেণ্ট কৰক। আৰু প্ৰথমতে ভিডিঅ'টো শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। ইয়াৰ ওপৰত ভিত্তি কৰি লাকি উইনাৰ 2জন নিৰ্বাচন কৰা হ'ব। আৰু মই শেষত সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। হাই, বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি?